নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুগণ, আজি 15 ছেপ্টেম্বৰ 2024। আজিৰ দিনা এডিআৰ গ্ৰেড 3 এক্সাম হৈ গ'ল। প্ৰশ্ন অধিক সহজ আছিলে আৰু আমাৰ ভিডিঅ'ৰ পৰা বহুত কেইটা প্ৰশ্ন আহিছে। বন্ধুগণ, যদি আপোনালোকে আমাৰ ভিডিঅ' ভালকৈ চাইছে তেনেহ'লে আপোনালোকক নিশ্চয় কমন পৰিছে। আগন্তুক পৰীক্ষা দিয়াৰ বন্ধুগণ, ভিডিঅ'খন ভালদৰে চাব, কাৰণ এনেকুৱা টাইপৰ প্ৰশ্ন আগন্তুক পৰীক্ষাত আহিব আৰু আমাৰ চেনেলৰ ভিডিঅ'খন চাব। বন্ধুগণ, আজি ভিডিঅ' অতি গুৰুত্বপূৰ্ণ, সম্পূৰ্ণভাৱে চাব। ভিডিঅ'খন যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। আজি প্ৰথম প্ৰশ্ন, বেৰিং জলসন্ধি কোন কোন দেশক পৃথক কৰে? বেৰিং জলসন্ধি কোন কোন দেশক পৃথক কৰে? উত্তৰ, আমেৰিকা আৰু ৰুছ। বেৰিং জলসন্ধি আমেৰিকা আৰু ৰুছ কৰে। এই প্ৰশ্ন আমাৰ চেনেলৰ ভিডিঅ'ত আছে, আপোনালোকে চাব। 2 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱক পালন কৰা বুঢ়ী আইৰ নাম কি আছিল? এই প্ৰশ্ন আমাৰ চেনেলৰ ভিডিঅ'ৰ পৰা আহিছে। উত্তৰ, খেৰখুতীয়ে। 3 নম্বৰ প্ৰশ্ন, 1 জানুৱাৰী 2024 লৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? উত্তৰ, জো বাইডেন। জো বাইডেন বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতিৰ নাম কি? আমাৰ ভিডিঅ'ত ইয়াৰ স্ক্ৰীনশ্বট আছে, আপোনালোকে চাব আৰু শ্বৰ্ট ভিডিঅ'ত আছিল ইয়াত। উত্তৰ, জগদীশ ধনখৰ। 5 নম্বৰ প্ৰশ্ন, নীতি আয়োগৰ অধ্যক্ষ কোন? উত্তৰ, প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী। 6 নম্বৰ প্ৰশ্ন, হাৱাই দ্বীপ কোন দেশৰ অধিকাৰ হৈ আছে? উত্তৰ, আমেৰিকা। আমেৰিকা অধিকাৰ হৈ আছে হাৱাই দ্বীপ। গ্ৰীণলেণ্ড দ্বীপ কোন দেশৰ অধিকাৰত আছে? উত্তৰ, ডেনমাৰ্ক। গ্ৰীণলেণ্ড দ্বীপ ডেনমাৰ্কৰ অধিকাৰত আছে। গীতা প্ৰেছ ক'ত অৱস্থিত? গীতা প্ৰেছ উত্তৰ প্ৰদেশত অৱস্থিত। আটাইতকৈ পুৰণা বেদ ঋগ্বেদ। কুল্লু দশেৰা কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ, হিমাচল প্ৰদেশ। 11 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য? ভাৰতত আটাইতকৈ পশ্চিমত থকা ৰাজ্য? উত্তৰ, গুজৰাট। গুজৰাট ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য। ভাৰতত উত্তৰ পূবত পৰ্বতমালা? উত্তৰ, বৰাইল। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত দিয়ে? উত্তৰ, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভাৰতৰ ৰাষ্ট্ৰপতি শপত দিয়ে। 14 নম্বৰ প্ৰশ্ন, স্থলবদ্ধ দেশ অপশ্যনৰ ভিতৰত আফগানিস্তান আছিলে। 15 নম্বৰ প্ৰশ্ন, কোন কোন দেশৰ লগত অসমৰ সীমা লাগি আছে? উত্তৰ, বাংলাদেশ আৰু ভূটান। বাংলাদেশ আৰু ভূটানৰ লগত অসমৰ সীমা লাগি আছে। ৰঞ্জু হাজৰিকাৰ ছদ্ম নাম কি? উত্তৰ, কুমুদ হাজৰিকা। কুমুদ হাজৰিকা ৰঞ্জু হাজৰিকাৰ ছদ্ম নাম। পিএছৰ মান 5.0 অম্ল না ক্ষাৰ? উত্তৰ, অম্ল। পিএছ মান 5.0 অম্ল। ভালুকপুং কোন কোন ঠাইৰ সংগমস্থল? উত্তৰ, অসম, অৰুণাচল আৰু ভূটান। ভালুকপুং অসম, অৰুণাচল আৰু ভূটানৰ সংগমস্থল। কোন দেশৰ ৰাষ্ট্ৰীয় পতাকাত ৰঙা পাতত ক্ৰছ চিহ্ন আছে? উত্তৰ, ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ড দেশৰ পতাকাত ক্ৰছ চিহ্ন আছে ৰঙা পাতত। 20 নম্বৰ, অসমৰ শেষৰ ৰাজধানী 20 নম্বৰ প্ৰশ্ন, আহোমৰ শেষৰ ৰাজধানী ক'ত আছিল? উত্তৰ, যোৰহাট। যোৰহাট আহোমৰ শেষৰ ৰাজধানী আছিল। 21 নম্বৰ, অংকৰবাট মন্দিৰ ক'ত অৱস্থিত? উত্তৰ, কম্বোডিয়া। কম্বোডিয়া দেশত অংকৰবাট মন্দিৰ অৱস্থিত। এই মন্দিৰ বিশ্বৰ আটাইতকৈ ডাঙৰ মন্দিৰ। 22 নম্বৰ, টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? এই বছৰ 2022 আহিছিলে, অতি গুৰুত্বপূৰ্ণ। উত্তৰ, যোৰহাট। বন্ধুগণ, ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় অসম।